আজি এয়া ম'ম' টেষ্ট কৰাৰ পৰাই মই আপোনালোকক ভিডিঅ'টো দেখাইছোঁ আৰু এয়া ম'ম' টেষ্ট কৰিছোঁ জোকাৰি আছে আৰু মই আৰু হাঁহি লৈ খাই দিছোঁ। খাবলৈ বিৰাটেই টেষ্টি হৈছিল, ষ্ট্ৰীম ম'ম' আছিল। আমি অৱশ্যে বনাইছিলোঁ মোৰ ভণ্টিক আমি দিবৰ বাবে, তাই যিহেতু ঘৰত নাথাকে, থাকিলে পঢ়ি আছে, চ' তাইক দিবৰ বাবে আমি এয়া বনালোঁ আৰু তাই খাই খুবেই ভাল পালে, বিশেষকৈ ম'ম'টো আৰু চাও বনাইছিলে। সেইখিনি হয়তো যদি দেখুওৱা নাই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আৰু চাই কেনেকুৱা পাইছে আপোনালোকে প্লিজ কমেণ্ট কৰিব। আৰু ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, এয়া মোৰ ভণ্টি তাতেই পঢ়ি আছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই খুব ধুনীয়াকৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাৰ পৰা এটা ভাল নাম কৰি ওলাই আহিব পাৰে। আপোনালোকৰ আশীৰ্বাদতেই পাৰিব, গতিকেলৈ তাই নিজৰ চেষ্টা, আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদতেই পাৰিব, গতিকেলৈ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মই সম্পূৰ্ণকৈ নেদেখাওঁ তাই ক'ত থাকে কি কৰে, বাকী এনেই অকণমান টাউনখনৰ এটা দৃশ্য দেখাই দিছোঁ। কেনেকুৱা পাইছে নিশ্চয়কৈ জনাব আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এইজনী হৈছে আমাৰ পোৱালীজনী, খুব ধুনীয়াকৈ ওলাই আহিছে আৰু আমি এয়া দিলোঁ। তাৰপাছত আমি এয়া আহি ঘৰমুৱা হ'লোঁ আৰু আমি যোৰহাটৰ নৱনিৰ্মিত উৰণীয়া সেতুখনৰ ওপৰেদি আহিছিলোঁ। তাৰ যদি মই পাৰোঁ ভিডিঅ' ক্লিপ আপোনালোকক দেখাই দিম আৰু মই এই মুহূৰ্ততে ভিডিঅ'টো সামৰি দিম বুলি ভাবিছিলোঁ, সেয়ে মই ভিডিঅ'টো এণ্ডিং কৰিবৰ কাৰণে ট্ৰাই কৰিছিলোঁ, বাট উৰণীয়া সেতুখন ইমান ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকে কোনে কোনে কমেণ্ট কৰিব পাৰিব যে উৰণীয়া সেতুখন কাৰ নামত উৎসৰ্গিত কৰা হৈছে, আৰু যোনে যোনে পাৰে প্লিজ আপোনালোকে কমেণ্ট কৰিব যে কাৰ নামত উৎসৰ্গিত কৰা হৈছে, খুব ভাল লাগিব। আৰু যোৰহাটখন এনেও সাংস্কৃতিক আৰু শিক্ষাৰ নগৰী বুলি কোৱা হয়, এয়া হৈছে নৱনিৰ্মিত উৰণীয়া সেতুখন, খুব ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু মানুহবিলাকেও খুব চাফা চিকুণকৈ ৰাখক আৰু খুব ধুনীয়াকৈ তাত চিত্ৰ অংকন কৰা হৈছে আৰু তলৰ পোষ্টবিলাকতো কৰা হৈছে। মই পিছে তলৰ পোষ্টবিলাক কেপচাৰ কৰিবলৈ নহ'লে ওপৰৰখিনিয়ে কৰিলোঁ আৰু সেইয়া নামটো হয়তো আপোনালোকে অলপ ধৰিব পাৰিবই। আৰু আহোঁতে এয়া চাওক আমাৰ ৰাতি হৈ গ'ল আৰু এয়া আহি আমি পাই গ'লোহি, বাইপাছ পাৰ হ'লোঁ চাগে, দৃশ্যটো দেখি মোৰ তেনেকুৱাই লাগিছে। তাৰপাছত আহি আমি তিয়কৰ মাজমজিয়া পালোঁহি খুব ধুনীয়াকৈ আৰু তাৰপাছতে আমি ঘৰ পালোঁহি। আৰু আজিলৈ আহিছোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিব। প্লিজ আপোনালোকে আগবঢ়াই নি পেলাই মোক মনটো ভাল লগাই দিব, উৎসাহ যোগাব। আৰু এই দৃশ্যটো দেখি জুবিনদাৰ কোনটো গানলৈ মনত পৰিছে প্লিজ কমেণ্ট কৰিব। থেংক ইউ, লাভ ইউ অল, বাই।